खुलुमबाय स्टुडियोआव आं आमिना सरगियारि गड़ेश्वराव श्री श्री कृष्ण दल फोरबो फालिदों दिनै हादरनाङै दल फोरबोखौ फालिदों हादरनाङै दल फोरबो फालिनाय बादिनो गड़ेश्वरनि साखाथियाव थानाय गासबारिनि बरदांगिरि खुसिनि बृन्दावन सिबिथाय आश्रमाव 12 श्री श्री कृष्ण दल जात्रा फोरबोखौ फालिदों 18 आरो 19 मार्च साननैनि मेहेरगोनां हाबाफारिजों खुंजानाय दल जात्रा फोरबोआव धोरोमारि परम्परा बायदियै बे दल जात्रा फोरबोखौ फालिदों बे दल जात्रा फोरबोआव धोरोमारि फिरफिलाखौ बिरहोनानै हाबाफारिखौ जागायजेनो दल जात्रा फोरबोजों सोमोन्दो लाखिनानै माखासे गेलेनाय बादायलायनायबो होनाय जायो बेजों लोगोसेनो फाखुवा गेलेनाय श्रीमद भगवत फरायनाय गामियारि कीर्तन हलि मेथाइ बायदि हाबाफारिजों खुंफुंनाय जायो পঠিয়াব বিচাৰিছোঁ এইটোৱে যে আমাৰ সমন্বয় সকলো জাতি জনগোষ্ঠী মিলি আমি এই উৎসৱবাসী আয়োজন কৰিছোঁ আৰু সমাপন কৰিম গতিকে আমি এই চেগতে তেখেতসকলক আমি আপোনালোকৰ যোগেদি আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ মাজত আমাৰ সমাজৰ বিশৃংখল আৰু মানে বিভিন্ন বেয়া মানে কামবিলাক যাতে আমাৰ মনৰ পৰা আঁতৰি যায় সেইটোকে কামনা কৰি আমি আজিৰ এই অনুষ্ঠানটো আমি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছোঁ আমাৰ এইখন হ'ল বিল্লাম্বৰ সেৱা আশ্ৰম আৰু স্থানখন হ'ল বৃন্দাবনতে প্ৰতিষ্ঠিত আৰু ইয়াত আমি ফাকুৱা বা দৌল উৎসৱ আমি উদযাপন কৰিছোঁ এই দৌল উৎসৱ আমি আজি ৬২ বছৰ ধৰি আমি উদযাপন কৰিছোঁ আৰু এই প্ৰতিষ্ঠানটো আমাৰ 1945 চনতে স্থাপন হৈছিল ইয়াতে আমাৰ ভাস্কৰ বাবা নামৰ এজন আমাৰ সাধুৱে ইয়াত প্ৰথমতে আৰম্ভণি কৰে আৰু ইয়াত বৰগীত হৰিনাম কীৰ্তনেৰে এইটো উদ্বোধন কৰে তাৰপিছত কৈলাশ ব্ৰহ্মচাৰী নামৰ এজন সাধু বাবাই ইয়াত আমাৰ সাধু সন্মিলন পাতে সদৌ অসম ভিত্তিত আৰু তেতিয়াৰ পৰা এই অনুষ্ঠানৰ নাম বৃন্দাবন সেৱাশ্ৰম দিয়া হয় গতিকে এই সেৱাশ্ৰমত আমি প্ৰত্যেক বছৰে পালি আহিছোঁ যদি এইবাৰ বিস্তৃত কাৰ্যসূচীৰে আমি এই কাৰ্যসূচীটো আগবঢ়াই নিছোঁ ইয়াতে আমাৰ নাম আৰু সাংস্কৃতিক অনুষ্ঠান আছে হানি ভাঙা প্ৰতিযোগিতা আছে বা শৰাই স্থাপন আমি এনে আদিক্ৰমে আমি ইতিমধ্যে এই কাৰ্যসূচীকেইটা ৰূপণ কৰিছোঁ এতিয়া আমাৰ নাম থাকিব আৰু হানি ভাঙা প্ৰতিযোগিতা এতিয়া আমাৰ আৰম্ভ হ'ব ক'ৰ পৰা লোক আহি এই দৌল উৎসৱত অংশগ্ৰহণ ইয়াত আমাৰ এই অঞ্চলৰ নাৰামাৰী তাৰপিছত চিলকিজাৰ আৰু তাৰপিছত আমাৰ পুপ্পাৰ লোকৰা গড়েশ্বৰ এনেকুৱা মুক্তপুৰ এইবিলাক ঠাইৰ পৰা আহি ইয়াত মানুহে এইবাৰ অংশগ্ৰহণ কৰিছে আৰু 21টা নামঘৰৰ আমাৰ ওচৰ পাজৰ 21টা নামঘৰৰ আমাৰ যিটো সভাপতি সম্পাদক আছে আৰু তাৰ চুবুৰীয়াবিলাক আছে আটাই ইয়াত আজি অংশগ্ৰহণ কৰিছে এই হোলী উৎসৱত